যাৰ নাম আছিল ফুটপ্ৰিণ্টছ উইদাউট ফিট। এই কিতাপৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা আমি চাম আৰু ইয়াৰ মাজত তোমালোকৰ জাষ্ট দুটা কুৱেশ্যন আহিব আৰু সেই দুয়োটাই হয় লং কুৱেশ্যন, হয় না? আৰু দুয়োটা কুৱেশ্যনে কি থাকে, অৰ থাকে। চাৰিটা চেপ্টাৰৰ মাজত তুমি যিকোনো দুটা চেপ্টাৰৰ এটা এটা কুৱেশ্যন মুখস্থ কৰিলেই হৈ যাব। তো সেই কোন দুটা চেপ্টাৰৰ মাজত অৰ থাকে সেইটো আমি পিছত কৈ আছোঁ, আগত কমন কুৱেশ্যন কেইটা চাই লওঁ। তো আহা প্ৰথমত আমি চাওঁ দ্য মিডনাইট ভিজিটৰ্ছ। তো ইয়াত কুৱেশ্যন ভালেকেইটা দিয়া আছে কিন্তু এনচাৰ হ'ব এটাই, ঠিক আছে? তো ইয়াত দেখা কুৱেশ্যন কিন্তু আমাৰ কেইটা আছে, এটা দুটা তিনিটা চাৰিটা, হয় না? তো চাৰি পাঁচটা কুৱেশ্যন আছে কিন্তু এনচাৰ হ'ব এটাই। ইয়াত ভালকৈ দেখা, তোমালোকে নোট ডাউন কৰিবা, ঠিক আছে? ইয়াত দেখা এইখিনি আমাৰ এনচাৰ, ঠিক আছে? ইয়ালৈকে আমাৰ এনচাৰ। তাৰপিছত এই চেপ্টাৰৰ 2 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো দেখা, ইয়াত কুৱেশ্যন দিছোঁ আমি দুটা, হয় না? আৰু ইয়াৰ যিটো লাষ্ট কুৱেশ্যন আছে এইটো 2018ত আহিছিল, ঠিক আছে? কিমান মাৰ্কৰ কাৰণে? 5 মাৰ্কৰ কাৰণে। তো দুয়োটা কুৱেশ্যনৰ এনচাৰ এটাই, এইটো দেখা, তোমালোকে নিজে নোট ডাউন কৰি ল'বা, ঠিক আছে? কোনো অসুবিধা হ'লে তোমালোকে কমেণ্ট কৰিবা, কোনো হেণ্ডৰাইটিং বুজি নাপালে, ঠিক আছে? তো এইখিনি আছিল তোমাৰ কি এনচাৰ। এতিয়া এইটো চেপ্টাৰে 3rd নম্বৰ কুৱেশ্যনটো দেখা, ইয়াত 3rd নম্বৰ কুৱেশ্যনো ভালেকেইটা আছে কিন্তু এনচাৰ এটাই দেখা। এইটো যিটো কুৱেশ্যন আছে সেইটো কুৱেশ্যন আমাৰ 2019, 22 আৰু 23ত আহিছিল, ঠিক আছে? তাৰপিছত এটা দুটা তিনিটা চাৰিটা পাঁচটা, হয় না? 6টা 7টা 8টা আৰু ইফালে কুৱেশ্যন আছে দেখাই আছোঁ, ঠিক আছে? 9টা 10টা। তো দেখা টোটেল কুৱেশ্যন হ'ল 10টা কিন্তু এনচাৰ কিন্তু এটাই, ঠিক আছে? তো এনচাৰটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকৰ ইফালে আহি, ঠিক আছে? আৰু ইফালে অলপ আছে আৰু এইখিনি, ঠিক আছে? এই এনচাৰখিনি তুমি যদি ভালকৈ মুখস্থ কৰা, এই চেপ্টাৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে তুমি এইটো এনচাৰ লিখি দিব পাৰা, ঠিক আছে? এইটো এনচাৰ পুৰা তোমাৰ চেপ্টাৰটো কভাৰ কৰিব। তো তুমি যদি সেই আগৰ দুটা যদি মুখস্থ কৰাত টান পোৱা তেনেহ'লে এইটো কুৱেশ্যন মুখস্থ কৰিবা, এটাতেই তোমাৰ হোল চেপ্টাৰ হৈ যাব। আৰু এইটো চেপ্টাৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে তুমি এইটো কুৱেশ্যন এনচাৰ লিখি দিবা, ঠিক আছে? এতিয়া দেখা আমাৰ 2য় নম্বৰ যিটো চেপ্টাৰ আছিল এ কুৱেশ্যন অফ ট্ৰাষ্ট, ঠিক আছে? এই কুৱেশ্যন অফ ট্ৰাষ্ট এই চেপ্টাৰটো দেখা। এই চেপ্টাৰৰ পৰা আমাৰ ভালেকেইটামান কুৱেশ্যন আছে কিন্তু এনচাৰ এটা হ'ব দেখা। এটা দুটা তিনিটা চাৰিটা পাঁচটা কুৱেশ্যন আছে, ঠিক আছে? তাৰ ভিতৰত আমাৰ যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো কি হৈছে, এই কুৱেশ্যনটো 2016 আৰু 2019ত আহিছিল, ঠিক আছে? তো ইয়াৰ যিটো এনচাৰ আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম, ঠিক আছে? ইয়াৰ পৰা ষ্টাৰ্ট কৰি ইফালে এইখিনিলৈকে আমি আহিম, ঠিক আছে? এইখিনিলৈকে আমাৰ কি হ'ব এনচাৰ। তো এই কুৱেশ্যনটোৰ এনচাৰ মুখস্থ কৰিলে তুমি আৰু এইটো চেপ্টাৰত কোনো এক্সট্ৰা কুৱেশ্যন মুখস্থ নকৰিলেও হ'ব। এই গোটেইখিনি মিলি একদম পুৰা চেপ্টাৰটো তোমাৰ কভাৰ কৰি পেলাইছে। তো এই চেপ্টাৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে তুমি এইটো কুৱেশ্যন এনচাৰ লিখি দিব পাৰিবা আৰু তুমি মাৰ্ক পাই যাবা। এতিয়া দেখা আমাৰ আৰু এটা চেপ্টাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট। এইটো চেপ্টাৰটো দেখা, ইয়াত আমি কুৱেশ্যন বনাইছোঁ ভালেকেইটা, যেনেকুৱা এটা কুৱেশ্যন দুটা কুৱেশ্যন, এইটো কুৱেশ্যন 2023ত আহিছিল, তিনিটা কুৱেশ্যন চাৰিটা কুৱেশ্যন পাঁচটা কুৱেশ্যন, হয় না? ইয়াতো 5টামান কুৱেশ্যন লিখিছোঁ আৰু কুৱেশ্যন হয়, আমি ইমান লিখা নাই, তোমালোকক জাষ্ট আইডিয়া দিছোঁ যে এই চেপ্টাৰৰ পৰা যিকোনো কুৱেশ্যন আহিলে তুমি এইটো এনচাৰ লিখিলে মাৰ্ক পাই যাবা, ঠিক আছে? এই এনচাৰটো তোমালোকে ভালকৈ দেখা, ঠিক আছে? নিজে নোট ডাউন কৰি লোৱা, ঠিক আছে? এনচাৰটো ইমানলৈকে লিখিলে তুমি ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিলে লিখি দিয়া, মাৰ্ক পাই যাবা। তাৰপিছত আৰু এটা চেপ্টাৰ, সেইটো হ'ল কি দ্য হেগ ড্ৰাইভাৰ। তো এইটো যিটো কুৱেশ্যন সেই কুৱেশ্যন কেইটা দেখা, আমি এই কুৱেশ্যনটো তুমি এই কুৱেশ্যনটো লক্ষ্য কৰিলে 2015, 18 আৰু 20ত আহিছিল, ঠিক আছে? তাৰপিছত দেখা কেইটা কুৱেশ্যন আছে ইয়াত, এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা 7টা আৰু ইফালে এটা 9টা। আৰু এইটো কুৱেশ্যন 2023ত আহিছিল, ঠিক আছে? তো 9টা কুৱেশ্যন আৰু কুৱেশ্যন বনাব পাৰোঁ, ইমান বনোৱা নাই। তো তোমালোকে দেখা ইমানকেইটা কুৱেশ্যন কিন্তু এনচাৰ এটাই, অৰ্থাৎ এটা চেপ্টাৰ এটা এনচাৰ, ঠিক আছে? আৰু এই এনচাৰটো হ'ল এইটো, তোমালোকে ভালকৈ নোট ডাউন কৰি লোৱা, ঠিক আছে? দেখা এইফালে এইখিনিও তোমাৰ লিখিব লাগিব, ঠিক আছে? এই গোটেইখিনি লিখিলে তোমাৰ কি হৈ যাব, পুৰা এই চেপ্টাৰৰ তুমি যিকোনো কুৱেশ্যন আহিলে এইটো এনচাৰ লিখি দিবা, একদম তুমি মাৰ্ক পাই যাবা, ঠিক আছে? তো এটা চেপ্টাৰ এটা এনচাৰ, ইমান সুবিধা আৰু ক'ত পাবা? তো 100% কমন। তো তোমালোকে যিকোনো এনচাৰ আহিলে তুমি সেইটো কি কৰিবা, এই এনচাৰটো লিখি দিবা, ঠিক আছে? এতিয়া কথা হ'ল তোমালোকক আমি কৈছিলোঁ যে কোন চেপ্টাৰৰ মাজত অৰ থাকিব। এতিয়া দেখা তুমি ফুটপ্ৰিণ্টছ উইদাউট ফিট এইটো চেপ্টাৰ আছে আৰু কি আছে দ্য হেগ ড্ৰাইভাৰ। এই দুটা চেপ্টাৰৰ যিকোনো এটা পঢ়িলে হ'ল, অৰ্থাৎ এইটো বা এইটো এই দুটা চেপ্টাৰৰ যিকোনো এটা কুৱেশ্যন পঢ়ি তুমি গ'লেও এনচাৰ লিখিব পাৰিবা, ঠিক আছে? অৰ্থাৎ 4টা চেপ্টাৰ আছে, ঠিক আছে? 4টা চেপ্টাৰৰ মাজত তুমি যিকোনো দুটা চেপ্টাৰ পঢ়ি গ'লেও কিন্তু তুমি 10 মাৰ্ক পাই যাবা, হয় নে নাই? তো এই দুটাৰ ভিতৰত যিকোনো এটা পঢ়িবা আৰু এই দুটাৰ যিকোনো এটা পঢ়িবা, ঠিক আছে? আৰু যদি তোমাৰ সময় থাকে তেনেহ'লে এই 4টাৰ যিকোনো 3টা পঢ়ি ল'বা, কাৰণ এটা বাই চান্স পাহৰি গ'লে যাতে বেলেগ এটা তুমি লিখিব পাৰা, ঠিক আছে? তো এইখিনি আছিল আমাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিটৰ যিখিনি কিতাপ, তাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু বিশেষ তোমালোকৰ কাৰণে নোট। এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা আৰু কোনো অসুবিধা থাকিলে ক'বা, আৰু যদি কিবা ছাবজেক্টটো ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে আমাক জনাবা। থেংক ইউ।